তো গাইজ আহি গেলো মানে গুড নাইটৰ টাইমে হৈছে গাইজ 10টা বাজে 10টাত পূজা চাব ওলাইছোঁ মানে আমাৰ অসীম ভাইয়ে ফোন মাৰলাক বোলে আমাৰ হয় পূজা চাবা সেইকাৰণে নতুন বজাৰত বোলে পূজা হয় মই কিন্তু যাই পোৱা নাই আজিয়ে যাই পাম ফাৰ্ষ্ট সেইকাৰণে এতিয়া আমি নতুন বজাৰত যাওঁ আৰু আমাৰ বাঘমাৰাত আছে ফাংচন সেই নতুন বজাৰত এনেই অলপমান টাইম ফাংচন চাই আমাৰ বাঘমাৰাত যাম বলক যাই থাকোঁ না কি নতুন বজাৰত আছোঁ মানে বহুত মানুহ হৈছে কি ক'ম পূজা মানুহ সেইকাৰণে আমাৰ এতিয়া বাঘমাৰাত ফাংচন সেইকাৰণে এতিয়া বাঘমাৰাত যাওঁ আৰু আমাৰ অসীম ভাই আছে আৰু দুজন আছে আমাৰ সীমান্ত ভাই আহাৰে তাৰ বোলে জ্বৰ সেইকাৰণে এতিয়া নতুন বজাৰত বেছিকৈ নাটকোৱাতে দেখাছোঁ যে একেবাৰে এতিয়া আমি বাঘমাৰা কৰি যাম এতিয়া ফাংচনতে থাকলে চাম না কি নাই বলক সো গাইজ এতিয়া মানে প্ৰায় 11:30 বাজিলে আমি বাঘমাৰা আহি পাইছোঁ আৰু আমাৰ এতিয়া ফাংচন আৰম্ভ হোৱা নাই আৰু আমাৰ লগত অসীম ভাই আছে আৰু আমাৰ মাথা নোহোৱা আছে সেইকাৰণে এতিয়া বাঘমাৰাত মানে আমাৰ সীমান্ত ভাই জ্বৰ উঠা বুলি কৈছে আমি আহিব নালাগে ভ্লগটো আৰু আজি মোৰ সেনে গ'ল তথাপি কথা নাই আমি যাই লওঁ বুজি চাব পাইছোঁ লগ পাই আছোঁ বলক So guys, আজি আহি গ'লো মানে কালি মোটামুটি ফাংচন 2টা মানে বাজিছে সেইকাৰণে আৰু ৰাতি আৰু ভিডিঅ' নকৰিলোঁ এতিয়া আকৌ কলেজত আহিছোঁ কিবা কৰি উঠি আহিমাৰ পৰা এতিয়া আৰু কি বেয়া ক্লাছ কৰিব মন নাই সেইকাৰণে স্কুলত আছে আমাৰ সীমান্ত বোলে জ্বৰ উঠি সেইকাৰণে কালি পূজা চাব নাই কালি আজি স্কুলতো অহা নাই সেইকাৰণে ভিডিঅ'টো বোলো ময়ে বান্ধাইছোঁ যদি ময়ে শেষ কৰি থওঁ তাৰপিছত ভিডিঅ'টো যাই ভাল পালে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইবটো কৰি থৈ দিব জয় আই অসম শত শত প্ৰণাম গাইজ